हेलो बंधुসকল नमस्कार জামান লগত আপোনালোকক স্বাগতম জনাইছো আপোনালোকক তো বন্ধুসকল আজি আমি এটো ভিডিওত আলোচনা কৰিম অসম চৰকাৰৰ বন বিভাগত চাকৰি যিটো 414টা পদ ওলাইছে তাৰ কোন আপোনালোকে কেনেকৈ আবেদন কৰিব কি লাগিব কোৱালিফিকেশন গোটেইখিনি বস্তু আপোনালোকক এটো ভিডিওৰ যোগেদি আপোনালোকক জনাম লগতে কেনেকৈ আবেদন কৰিব তাৰ প্ৰক্ৰিয়া মই এটো ভিডিওৰ যোগেদি জনাম আৰু লগতে অসম লোকসভা আয়োগত কিছুমান কম্পিউটাৰ অপাৰেটৰৰ কাৰণে নিযুক্তি ওলাইছে 17টা পদ ওলাইছে APSC Recruitment তো তাৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব কিমান কোৱালিফিকেশন লাগিব কি লাগিব গোটেই বস্তু মই এটো ভিডিওৰ যোগেদি কম তো বন্ধুসকল ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব আৰু যদি আপোনালোকে নতুন আহিছে মোৰ চেনেলত প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিও সদায় পাই থাকিবৰ কাৰণে এইটো চেনেলত সদায় যোনকেইটা নতুন জব আহে গোটেইকেইটা জবৰ নটিফিকেশন ভিডিও এইটো ভিডিওত আপোনালোকে এইটো চেনেলৰ যোগেদি আপোনালোকে পাই থাকিব সো চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো দবাই ৰাখিব যাতে সৰ্বপ্ৰথম ভিডিওটো আপোনালোকে পাই যায় সো বন্ধুসকল অসম চৰকাৰৰ বন বিভাগত আপোনালোকে ইতিমধ্যে নিশ্চয় শুনিছে 414টা পদ ওলাইছে তাৰ কাৰণে আপোনালোকে ইয়াতে দেখিব পাৰি আছে বন কৰ্মী আৰু বনৰক্ষী পদ তাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু অসম লোকসভা আয়োগৰ 17টা কম্পিউটাৰ অপাৰেটৰৰ বিষয়ে জব ওলাইছে তো বন্ধুসকল পোনপটে আমি আলোচনা কৰো ইয়াতে আপোনালোকক মই ফাৰ্ষ্টত কৈছো এটো হৈছে career job portal online.in এটা ওয়েবসাইটৰ লিংকটো আপোনালোকে ভিডিও ডেসক্ৰিপচনত পাই যাব এটো ওয়েবসাইটৰ যোগেদি আপোনালোকে সম্পূৰ্ণ চাকৰিৰ গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক যিকোনো চাকৰি আপোনালোকে আবেদন কৰিব পাৰিব লগতে ইনফৰমেশনবোৰ পাই থাকিব ঠিক আছে বন্ধুসকল সো এটো ওয়েবসাইট আপোনালোকে সেভ কৰি ৰাখিব আৰু আপোনালোকে যদি আপোনালোকৰ মোবাইলত প্ৰত্যেকটো জবৰ নটিফিকেশন পাব বিচাৰে তেনে আমাৰ WhatsApp গ্ৰুপ আছে WhatsApp চেনেল আছে তাৰো ভিডিও ডেসক্ৰিপচনত লিংক দি আছে আপোনালোকে ফলো কৰি নটিফিকেশন বেলটো দবাই ৰাখিব আৰু আপোনালোকৰ মোবাইলতে সম্পূৰ্ণ যেটো যিকেটা জব আহে প্ৰত্যেকটো জবৰ নটিফিকেশন মোবাইলতে পাই থাকিব তো বন্ধুসকল পোনপটে মই আলোচনা কৰিম APSC কম্পিউটাৰ অপাৰেটৰ ইয়াত আপোনালোকে দেখা পাব APSC কম্পিউটাৰ অপাৰেটৰৰ 17টা কম্পিউটাৰ অপাৰেটৰ পোষ্ট আছে ইয়াতে এটো APSC ৰিকুৱাৰমেন্ট হয় ঠিক আছে অসম লোকসভা আয়োগত সো ইয়াতে আপোনালোকে শেহতীয়াকৈ অসম লোকসভা আয়োগে 17টা কম্পিউটাৰ অপাৰেটৰ পদত নিযুক্তিৰ বাবে যোগ্য আৰু উদ্দেশ্যপ্ৰণীত প্ৰাৰ্থীৰ বাবে অনলাইন আবেদন আমন্ত্ৰণ জনাইছে খালী পদৰ সবিয়া বয়সৰ সীমা আপোনালোকে দৰমহা শিক্ষাগত অৰ্হতা আৰু অন্যান্য যোগ্যতাৰ মাপকাঠি পৰীক্ষা ইয়াতে আপোনালোকে মই জনাম আৰম্ভণিৰ তাৰিখ 14/3/2024 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু শেষ হ'ব 13/4/2024 ঠিক আছে এপ্ৰিলৰ 13 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব সো ইয়াৰ যোনটো সংস্থা অসম লোকসভা আয়োগ APSC সৰ্বমুঠ পদ হৈছে 17টা এটো চাকৰিৰ প্ৰকাৰ অসম চৰকাৰৰ আবেদন প্ৰতি হ'ব অনলাইন যোগ আপোনালোকে APSC অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব মই আপোনালোকক দেখাম ঠিক আছে পদৰ নাম কম্পিউটাৰ অপাৰেটৰ ইয়াত আপোনালোকে অসম লোকসভা নিযুক্তিৰ অন্যান্য যোগ্যতাৰ মাপকাঠি ইয়াতে আপোনালোকৰ কি লাগিব শিক্ষাগত অৰ্হতা যদি আমি কোৱা যাও প্ৰাৰ্থীজনৰ উচ্চ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ হোৱাৰ লগতে চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব আৰু স্বীকৃতিপ্ৰাপ্ত বোৰ্ড কাউন্সিল হ'ব লাগিব প্ৰাৰ্থীসকল কাৰ্যালয়ৰ উৎপাদনশীলতা সফটওয়্যাৰ সঁজুলিৰ যিকোনো অপাৰেটিং সিস্টেমৰ পৰা ষড়যন্ত্ৰ অৰ্থাৎ MS উইন্ডোজ লিনাক্স মেক আদি যেনে ওয়ার্ড প্ৰচেসৰ স্প্ৰেডশীট উপস্থাপনৰ গ্ৰাফিক্স ডাটাবেজৰ বিষয়বস্তু ইন্টাৰনেট ইমেইল এইকেইটাৰ বিষয়ে আপোনালোকৰ নলেজ থাকিব লাগিব যেটো কম্পিউটাৰ অপাৰেটৰ জব সো কম্পিউটাৰৰ বিষয়ে আপোনালোকৰ নলেজ থাকিব লাগিব কম্পিউটাৰ আপোনালোকে জানিব লাগিব তেতিয়াহে আপোনালোকে পত্ৰৰ কাৰণে আবেদন কৰিব পাৰিব পাঠ্যক্ৰমে চৰকাৰৰ কম্পিউটাৰ দক্ষতা ন্যূনতম 6 মাহ সম্পূৰ্ণ বা ডিপ্লোমা প্ৰমাণপত্ৰ লাভ কৰিব লাগিব আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব ন্যূনতম আপোনালোকৰ 6 মাহৰ ডিপ্লোমা থকা কম্পিউটাৰ সাৰ্টিফিকেট এখন লাগিব বয়সৰ সীমা 1/1/2024 তাৰিখলৈকে প্ৰাৰ্থীৰ বয়স 17 বছৰ কম আৰু 40 বছৰৰ অধিক হ'ব নালাগিব আবেদনৰ মাচুল সকলো শ্ৰেণীৰ বাবে 47 ইয়াতে দিয়া আছে 47 টকা ঠিক আছে আপোনালোকে আবেদন কৰিব লাগিব আবেদন মাচুল পৰিশোধৰ শেষ তাৰিখ 18 এপ্ৰিল 2024 বন্ধুসকল আবেদনৰ নিয়মটো মই যদি কোৱা যাও ওপৰত উল্লেখ কৰা যোগ্যতাৰ মাপকাঠি পূৰণ কৰা আগ্ৰহী আৰু উপযুক্ত প্ৰাৰ্থীসকলে অন্তিম তাৰিখ বা তাৰ আগত চৰকাৰী অসম লোকসভা আয়োগৰ নিযুক্তি পৰ্টেলৰ জৰিয়তে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব অনলাইন আবেদনৰ পূৰ্বে চৰকাৰী অধিসূচনা বাজাৰত ইয়াতে আপোনালোকৰ দিয়া আছে এপ্লাই ৰেজিষ্ট্ৰেচন লিংক ইয়াতে অফিচিয়েল নটিফিকেশন আপোনালোকে নটিফিকেশন চাব পাৰিব আৰু লগতে ইয়াতে জব এলাৰ্ট WhatsApp গ্ৰুপ ইয়াতে দিয়া আছে আৰু জব এলাৰ্ট WhatsApp চেনেল দুয়োটা ইয়াতে দিয়া আছে আপোনালোকে ইয়াৰ যোগেদি আপোনালোকে ক্লিক কৰিলে জয়েন হ'ব পাৰিব সো বন্ধুসকল এতিয়ালৈকে আমি আহো যে যেটো ফৰেষ্ট ডিপাৰ্টমেন্টৰ ইয়াতে দেখা পাইছে অসম চৰকাৰৰ বন বিভাগত যেটো 414টা পদ আছে তাৰ বিষয়ে কি ৰিকুৱাৰমেন্ট আছে লাষ্টত আপোনালোকক জনাম যে আপোনালোকে আবেদন কেনেকৈ কৰিব কেনেকৈ আপোনালোকে APSC ওয়েবসাইটত যে দুটা APSC ওয়েবসাইটতে আপোনালোকে কৰিব লাগিব ঠিক আছে ইয়াতে আপোনালোকে দেখা পাব
যোনটো নেকি ৰিকুৱাৰমেণ্ট অৰ্গেনাইজেশ্যন চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড CBSE BTC কোকৰাঝাৰ ডিপাৰ্টমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্ট VTC পোষ্ট নেম 1 ফৰেষ্টাৰ 2 ফৰেষ্টাৰ গাৰ্ড টোটেল ভেকেঞ্চি 414টা এপ্লিকেশ্যন লাষ্ট ডেট এপ্ৰিলৰ 3 তাৰিখে লাষ্ট ডেট এপ্লিকেশ্যন মোড এইটো অফলাইন কৰিব লাগিব ইয়াৰে এটা আছে যোনটো নেকি আপোনালোকে অনলাইন কৰিব পাৰিব মই আপোনালোকক সম্পূৰ্ণ তথ্য জনাম সো পোনপ্ৰথমে মই আপোনালোকক অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপোনালোকক মই দেখাম দুটাৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব সো এইটো হৈছে অফিচিয়েল ৱেবছাইট এইটো অফিচিয়েল ৱেবছাইটত অহাৰ লগে লগে অসম লোকসেৱা আয়োগ ইয়াতে আপোনালোকে পোনপ্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আপোনালোকে ইয়াতে এটা একাউণ্ট থাকিব লাগিব তাৰপিছত আপোনালোকে লগইন কৰিব আপোনালোকে লগইন অপশ্যনত গৈ আপোনালোকৰ যোনটো লগইন ক্ৰেডেনচিয়েল মানে আপোনালোকৰ যোনটো ইমেইল আইডি এনেকৈ দি দিব আৰু পাছৱৰ্ডটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব ঠিক আছে ইয়াৰ পিছত আপোনালোকে কেপচা কোডটো ইয়াতে দি দিব ইয়াতে লগইন কৰি দিব লগইন কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ এটা ড্যাশবৰ্ড খুলি যাব আপোনালোকৰ প্ৰফাইল এটা আহি যাব আৰু যদি আপোনালোকৰ একাউণ্ট নাই আপোনালোকে একাউণ্ট কৰি ল'ব আপোনালোকৰ গোটেই ডকুমেণ্টছ ইয়াত আপলোড কৰিব লাগিব সিগনেচাৰ ফটো আপলোড কৰিব লাগিব তাৰপিছত এনেকৈ এটা ড্যাশবৰ্ড আপোনালোকৰ হৈ যাব ইয়াৰ পিছত আপোনালোকে লগইন কৰিব ইয়াতে এপ্লাই সিলেকশ্যনত আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকে দেখা পাব 5টা পদ ইয়াতে আছে ইয়াতে লাষ্টত আপোনালোকে দেখা পাব কম্পিউটাৰ অপাৰেটৰ ইন অফিচ অফ দ্য আসাম পাব্লিক সাৰ্ভিস আৰু এটা আছে ইয়াতে মোটৰ ভেহিকল ইন্সপেক্টৰ MAB আপোনালোকে যদি এটোৰ বিষয়ে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে এটোৰ বিষয়ে আপোনালোকে আবেদন কৰিব পাৰিব মোটৰ ভেহিকল ইন্সপেক্টৰ যেটো নেকি MVI আপোনালোকে নিচে শুনিছে MVI ৰ পোষ্ট আছে ইয়াতে আপোনালোকে এটা দুটা তিনটা চাৰিটা পাঁচটা পোষ্ট ইয়াতে আছে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে লাষ্ট ডেটটো চাই ল'ব 6/3 এটো অলৰেডি এক্সপায়াৰ হৈ গ'ল আপোনালোকৰ এটা আছে 18/3 এটো এক্সপায়াৰ হৈ গ'ল সো ইয়াতে আছে 14/3 এটা আছে আপোনালোকে যোনটো নেকি অনলাইন আবেদন কৰিব পাৰিব কম্পিউটাৰ অপাৰেটৰ ইন দা অফিস আৰু যোনটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট টোটালি অফলাইন হয় ঠিক আছে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব অফলাইন আবেদনৰ কাৰণে আপোনালোকে ইয়াতে যদি মই ক'ব যাওঁ পোষ্ট নেম ফৰেষ্টৰ আপোনালোকে কম পাইছে 18টা পোষ্ট আছে আৰু ফৰেষ্ট গাৰ্ডত 330টা পদ আছে টোটাল 414টা এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ BTR ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট 2014 ইনক্লুড এডুকেশ্যনেল কোৱালিফিকেশ্যন এজ ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰ্টছ কমাৰ্চ সায়েন্স এটা হ'লেই হ'ল ফৰেষ্ট গাৰ্ডৰ কাৰণে 12 পাছ অৰ ৰিকুৱাৰমেণ্ট ঠিক আছে 12 পাছ ডিগ্ৰী যিকোনো হ'ব লাগিব তাৰপিছত আপোনালোকে কৰিব পাৰিব এজ লিমিট আছে মিনিমাম 18 বছৰৰ পৰা 25 বছৰ এজ ৰিলেক্সন ইয়াতে আপোনালোকে দেখা পাব SC ST কাৰণে 5 ইয়াৰ্ছ আৰু OBC কাৰণে 3 ইয়াৰ্ছ ইয়াতে স্যালাৰি ইয়াতে দিয়া আছে আপোনালোকে এইটো ৱেবছাইটত ভিজিট কৰিলে সম্পূৰ্ণ দেখা পাব ইয়াতে ঠিক আছে ইয়াৰ পিছত আপোনালোকে যোনটো সিলেকশ্যন প্ৰসেছ আপোনালোকৰ ৰিটেন টেষ্ট হ'ব ঠিক আছে তাৰপিছত ফিজিক্যাল ফিটনেছ টেষ্ট হ'ব তাৰপিছত ভিভা ভয়েস টেষ্ট হ'ব তাৰপিছত আপোনালোকৰ সিলেকশ্যন দিয়া হ'ব এপ্লিকেশ্যন ফিজ জেনাৰেল OBC MOC কাৰণে 150 টকা আৰু SC ST কাৰণে 100 টকা তো এই এপ্লিকেশ্যন ডেট ষ্টাৰ্ট হৈছে 13 মাৰ্চ তাৰিখে আৰু ইয়াতে এপ্লিকেশ্যন লাষ্ট ডেট হ'ব আপোনালোকৰ 3 এপ্ৰিলৰ 3 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আবেদনৰ কাৰণে ইয়াতে আছে দ্য মেম্বাৰ অফ সেক্ৰেটাৰী চেন্ট্ৰেল সিলেকশ্যন বৰ্ড CSB VTC পোষ্ট অফিস ৰোড কোকৰাঝাৰ VTC আসাম পিন কোড 783370 তো ইয়াতে আপোনালোকে দ্য এপ্লিকেশ্যন ফৰ্ম along with the complete testimonials and the self attested ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম পাই যাব ক্লিক কৰাৰ লগে লগে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি আপোনালোকৰ যাৱতীয় ডকুমেণ্টছখিনি লগতে ইয়াতে কোৱা আছে সাইজ ইয়াতে ইনভলভ সাইজ 23 cm into 10 cm affixing postal stamp of res 5 must be clearly তো এইকেইটা দি আপোনালোকে পোষ্ট অফিসত আপোনালোকে ড্ৰাফট কাটি কেনে আপোনালোকে পঠাব লাগিব পঠোৱাৰ লগে লগে আপোনাৰ এটো যোনটো এপ্লিকেশ্যন কৰা হৈ যাব তাৰ পিছত আপোনালোকৰ নিজৰ মোবাইলত বা ইমেইল আইডিত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ পাই যাব পৰৱৰ্তী ঠিক আছে বন্ধুসকল সো ইয়াতে আপোনালোকে মই যোনটো আছে কম্পিউটাৰ অপাৰেটৰৰ কাৰণে আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অনলাইন এপ্লিকেশ্যন ইয়াতে দেখিব খোল খাই গৈছে ঠিক আছে আৰু ইয়াতে আপোনালোকে গোটেই ডিটেইলছ চাব পাৰিব আৰু এপ্লাইৰ কাৰণে প্ৰসিড টু এপ্লাইত আপোনালোকে ক্লিক কৰি দিব এইটো চুকত আছে প্ৰসিড টু এপ্লাইত ক্লিক কৰাৰ লগে লগে এপ্লাই অনলাইন ইয়াতে আপোনালোকে দেখা পাব এপ্লাই অনলাইন দেখা পাই আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ সম্পূৰ্ণ ফৰ্মটো ইয়াতে খোল খাই গৈছে ঠিক আছে ইয়াতে আপোনালোকৰ অলৰেডি গোটেইকেইটা দিয়া থাকিব আপোনালোকে একাউণ্ট কৰিছে যিহেতু একাউণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই ডিটেইলছ ইয়াত থাকিব বাছ নেক্সট কৰি গ'লেই হ'ল তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে আপোনালোকৰ যোনটো এক্সামটো ইয়াতে সিলেক্ট কৰিব ইয়াৰ পিছত আপোনালোকে ডিক্লাৰেশ্যন ফ্ৰম দ্য স্মল ফেমিলি নৰ্মছ ডিক্লাৰেশ্যন এটা ফৰ্ম আছে স্মল ফেমিলি নৰ্মছ ডিক্লাৰেশ্যন ফ্ৰম এ টু আপোনালোকে মোৰে ৱেবছাইটত পাই যাব মোৰ ৱেবছাইটত আপোনালোকে হোম পেজত আহি যাব হোম পেজত অহাৰ লগে লগে আপোনালোকে ইম্পৰ্টেণ্ট লিংকছ এণ্ড ফৰ্মছ ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো এটা পেজ খোল খাব
এটা আপোনালোকে দেখা পাইছে পেজ খোলা গৈছে ইয়াতে আপোনালোকে লাষ্টত পাব স্মল ফেমিলি নৰ্মছ ফৰ্ম এ ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ফৰ্ম এ আছে সেইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব এটা দেখিছে ডাউনলোড অপশ্যন এটা আহি গৈছে সো আপোনালোকে এই ফৰ্মটো ডাউনলোড কৰি কিনে এই ফৰ্মটো আপলোড কৰিব লাগিব ঠিক আছে এইটো আপলোড কৰি কিনে আপোনালোকে সাবমিট কৰি দিব আপোনালোকৰ যোনটো APSC ফৰ্ম আছে সেইটো সাকসেসফুলি সাবমিট হৈ যাব সো বন্ধুসকল যদি কিবা ইস্যু থাকে মোক কমেন্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিও সদায় পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ